बिसायख'थिनि मुङाव टिफिन थारैनो इउपिपिएल आरो बिजेपिआ बिसायख'थिनि मुङाव रायजो राजाफोरनो टिफिन राननानै होदों नामा? इउपिपिएल आरो बिजेपिआ रायजो राजाफोरखौ हाजिरा होगोन होनना थगायनानै मेल मिटिंआव लाङो नामा? नंगौ, बिपिएफनि सासे गोख्रों दैदेनगिरि बिक्रम दैमारिया बिसायख'थिनि मुङाव रायजो राजाफोरनो फिसा टिफिन होदों आरो रायजो राजाफोरखौ मेल मिटिंआव हाजिरा होगोन होननानै लांना इउपिपिएल बिजेपि दोलोआ थगायनायनि गोख्रों अजद। बिथां बिक्रम दैमारिया गोख्रों रावजों बुंथिदों दि इउपिपिएल आरो बिजेपिनि जाखिनि मेल मिटिं जादों बेवहाय बिथांमोना आइजोफोर आरो रायजो राजाफोरखौ रां एबा हाजिरा होगोन होनना लाना थाङो, नाथाय बिथांमोना थाइसेबो रां होआलासे रांखौ लायो। सासे सुबुंनो 1000 रां होगोन होनना सोरनोबा रां जमा होनानै रांखौ जायो। बेफोरबायदि खामानिखौ इउपिपिएल आरो बिजेपिआ खालामनो नाङा। जुदि मेल मिटिंफोराव लाङोब्ला रांखौ न'खरनो होबोखानांगौ होनना गोख्रों बाथ्रा बुंथिदों बिथां बिक्रम दैमारिया। बेनि अनगायैबो बिथां बिक्रम दैमारिया मा गोख्रों बाथ्रा बुंथिबावखो फै जों आबुङै मिथिना लानि। जिमानखिनि मिटिं হৈছিল বিজেপি আৰু ইউপিপিএলৰ তেখেতসকল বোলে কিছুমান মহিলাবিলাক পইচা দিম বুলি লৈ গৈছিল, হাজিৰা দিম বুলি লৈ গৈছিল, কিন্তু কাকো দিয়া নাই। দিছিল বোলা কাকবা দিছিল বুলি, কিন্তু পইচাটো খাই দিছে না। এনেকুৱাতো কৰিব নালাগে। কষ্ট কৰি হাজিৰা কৰি লৈ ফালে মিটিঙত মাতি লৈ গৈছে, কিয় এনেকুৱা কৰিব লাগে? আৰু কোনোবা বাকীত মিটিং কোনোবা যায় নেকি? হা, আপোনালোকেতো কাম কৰে না, মহিলাবিলাকতো কাম কৰে, কি কাৰণত বাকী আৰু মিটিঙত লৈ যাব লাগে? আৰু কাৰোবাৰ হাতত বুলি জমা দিছিল, পইচাটো খাই দিছে। এজন মানুহক 1000 কৰি দিব লাগে বুলি কাকবা জমা দিছিল, পইচাটো খাই দিছে। এনেকুৱা আৰু বিজেপি আৰু ইউপিপিএলে কৰিব নালাগে। যদি লৈ যায় পইচাটো ডাইৰেক্ট ঘৰতে দিব লাগে না। এনেকুৱা কি হাজিৰা দি পেলাই লৈ যাব? আৰু আমাৰ মানুহো গৈছে, বিপিএফৰ মানুহো গৈছে, আজি জইনিং হ'ব। এয়া তেখেতসকলক বুলি পইচা দিব বুলি লৈ গৈছিল। এনেকুৱা কৰিব নালাগে। আৰু সিহঁতে বিৰাট দুখ পাইছে যে ইমান আমি যোৱা দিনবিলাকত ভোট দিছিল, কিন্তু আমাৰ টিফিন দিছে বুলি বাগান আপোনালোকেতো পোৱা নাই। টিফিন বুলি সৰু টিফিন দিছে বুলি, তাৰ কাৰণে এই টিফিনটো নিশ্চয় ইলেকশ্যনত সিহঁতে ঘূৰাই দিব। এই টিফিনৰ যোগেদি আদিবাসী জাতি কোনো উন্নীত নহ'ব। ইমান কষ্ট কৰি ভোট দিলে আৰু টিফিনহে দিলে। কি উপহাৰ হ'ল আদিবাসী জনগোষ্ঠীৰ কাৰণে, জাতিৰ কাৰণে, বাগানৰ কাৰণে? এই টিফিননো কিবা এটা সলনি কৰিব পাৰিব নেকি আপোনালোকক? নহয়। এতিয়া মই অনুৰোধ কৰিছোঁ, যোনে পইচা খাই থৈছে, মিটিঙৰ পইচা যোনে খাই থৈছে, ইউপিপিএলৰ নেতাবিলাক মই কৈছোঁ, বিজেপিৰ নেতাবিলাক কৈছোঁ, এই পইচাটো দুখীয়া ঘৰৰ যিবিলাক মানুহ মিটিঙত গৈছিল সিহঁতক দিবলৈ